চুমকি মইনাখন ভাতকেইটা খাই লহি পানী বটলটো ভৰাই ল পাহৰি থাকিবি নহ'লে গাড়ী পালেহিয়ে সোনকাল কৰোঁ তহঁতি যাই ভালকৈ থাকিবি তাত আৰু মনত পৰিলে ফোন এটা কৰিবি আপৰি পেহীলৈকে ফোন কৰিবি হ'ব মা দেউতা তুমি মদ বেছি নাখাবা আৰু মাক অলপ সহায় কৰি দিবা হ'ব বাৰু যা ভালকৈ থাকিবি তাত বল বল দেৰি হৈছে বাছ 8টা বজাত পাবহিয়ে মা দেউতা মই যাওঁ ভালকৈ থাকিবা তোমালোক পৰা দুখ নকৰিবা তাই নিজৰ ভৱিষ্যৰ কাৰণেহে গৈছে কিবা এটা কৰিম বুলি হয় বাৰু কিন্তু ছোৱালীজনী আজিলৈকে এনেকৈ বাহিৰত থাকিয়ে পোৱা নাই ইমান দিন সেইকাৰণে বেয়া লাগিছে মোৰ আজি ব'লা ভাতকেইটা খাওঁগৈ ভোক লাগিছে মোৰ ব'লক বাঢ়ি দিওঁগৈ মই অলপ পিছতকৈ খাম সিহঁতৰ ইমান দেৰি লাগিছে পাই ফোনো নাই নহয় সিহঁতৰ লগত ফোন কৰিবলৈ পালেহি চাগে সিহঁত পালেহি তাহাঁতি ৰাস্তাত কিবা অসুবিধা হৈছিলে নেকি পালোহি মাহী নাই নাই ৰাস্তাত একো অসুবিধা পোৱা নাই কিন্তু ৰাস্তাটো অলপ চেঞ্জ হৈ গ'ল ন ঘৰবোৰ এতিয়া বনালে যে সেইকাৰণে অকণমান কনফিউজ হৈ গৈছিলোঁ মানে চুমকি তোৰ বোলে গাড়ীত উঠিলে বমি হয় আজি হৈছিলে নেকি আকৌ নাই মাহী নহ'লে আজি টেবলেট খাই আহিছিলোঁ যে সেইকাৰণে বাকী আপোনালোকৰ ভালনে মহা কোনফালে গ'ল ভালেই ভালেই এই মহাই ৰুমনক স্কুলৰ পৰা আনিবলৈ গৈছে পাবহিয়ে আৰু এতিয়া তহঁতি ফ্ৰেছ হৈ লগে যা মই তহঁতলৈ কিবা এটা বনাওঁ খাবলৈ ভোক লাগিছে নহয় চাগে অথনিৰ পৰা গাড়ীতে উঠি আহি আছ মাহী যোৱা মোৰ ভোক লাগিছে পাই অঁ মাইনাকণ পালাহি অঁ মহা পালোহি সেই ৰুমনক স্কুলৰ পৰা আনিলেগৈ মায়ে চুমকি বাও আহিব বুলি কৈছিলে নহয় ক'ত আছে আহিছে নহয় তাই গা ধুই আছে তোমালোক থাকিব লাগিব আকৌ আজি আমাৰ ঘৰত মই ফ্ৰেছ হৈ আহোঁ তোমালোকৰ লগত খেলিম থাকিব নহয় এতিয়া চুমকি বাটো আমাৰ ঘৰত বহুত দিন থাকিব সঁচাকৈ নেকি সঁচাকৈ চুমকি বা আমাৰ ঘৰত বহুত দিন থাকিব দেউতা থাকিব ৰুমন চুমকি বাক কিন্তু বেছি আমনি নকৰিবি আকৌ আমাৰ ই বৰ উৎপতীয়া নহয় এতিয়াৰ পৰা তোক চুমকি বায়ে স্কুললৈ অনা নিয়া কৰিব হ'ব বাৰু মা মই আমনি নকৰোঁ একদম গুড বয় নিচিনাকৈ থাকিম মই এতিয়া ফ্ৰেছ হৈ আহোঁগৈ মোলৈ কিবা এটা খাবলৈ বনাব ভোক লাগিছে যা এতিয়া মাইনাকণে কি কৰিম বুলি ভাবিছা এক্সাম কিছুমান দিবৰ কাৰণে এপ্লাই কৰি থৈছোঁ বাৰু জানো কি হয়গৈ যদি একো নহয় ভাবিছোঁ দোকান এখনকে দিম নেকি ফাৰ্নিচাৰৰ তাকে কালি মাক কৈছিলোঁ যদি একো নহয়গৈ মাটি 2 বিঘামান আছে সেয়াকে বেছি পিনি দোকানখনকে দিম বুলি অঁ ভালেই ভাবিছ বিজনেছটো কৰিব পাৰিলে বহুত ভাল হয় জানো কি হয়গৈ আৰু দেউতাক বুজাবি অলপ মদ চদ একদম কম খাবলৈ কবি একেবাৰে নাখাবই কবি কম নহয় একদম একেবাৰে এৰাই দিবি নহ'লে বোৰ লিভাৰ চিভাৰ বেয়া হৈ যাব নহয় কওঁ মাহী কিমান বুজাম আৰু বুজিয়ে নাপাইচোন এৰিবগৈ লাহে লাহে চুমকি আহিলে চাগে গা ধুই মই ভাত বাঢ়ি দিওঁগৈ আপুনিও আহক একেলগে খাই লওঁহি ব'লা মইনাকণ মোৰো বৰ ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱাই নাই নহয় আজি খেলি ভাল লাগিলে দেই আজি গেমটো খেলি একদম মজা লাগি গ'ল আৰু চবে 20 টকা নিবি 10 টকা ঘুগুনি 10 টকা কাহা খানা খাব লাগিব আমি সোনকালে আহিবি আৰু মই কাইলৈ 10 টকাহে আনিম আকৌ আজি মই তহঁতক খুৱাইছোঁ 10 টকা ল'ৰা-ছোৱালী আৰু কেইটামান হোৱা হ'লে ভাল লাগিল হয় খেলিবলৈ এই পিন্টুৱে নহ'লে তহঁতৰ ঘৰ ওচৰত যে হেৰি পিতু দোকানী ল'ৰা এটা আৰু ছোৱালী এজনী যে আছিলে সিহঁতকো লৈ আহিবি নহ'লে সেইকেইটাচোন অকল পঢ়িয়ে থাকে সেইকেইটা বাহিৰলৈ ওলাই নাহেচোন আহিব নাই নাজানো দে মই হ'লেও সুধি চাম বাৰু বাপেকে আকৌ মোক খেদিব নহয় চাইডাল লৈ সিহঁতক মাতিবলৈ গ'লে থাকে কালি মোক খেদিলে নহয় এই সিহঁতকো খেদিলে মিনটো তেতিয়াহ'লে নালাগে দেই এইবোৰ পিটন চিটন খাবলৈ নাই বৈ কাইলৈ কিন্তু পইচা আনিব নাপাহৰিবি তাহঁতি নাপাহৰোঁ দে নিজে বৈ একেবাৰে 10 টকা দিলে বুলি এতিয়া আমাক পইচা পাহৰিম বুলি ক'বলৈ আহিছে ঐ যাওঁ বৈ কাইলৈ মোৰ স্কুলত মুখস্থ ল'ব পঢ়িবগৈ লাগে এতিয়া ঐ ল'ৰাহঁত কিহৰ মিটিং চলি আছে তহঁতৰ মাজত বৰ্তাচোন আমি খেলি আহিছোঁ তহঁতকেইটাৰ ইমান দেৰি ঘৰলৈ যাবলৈ হোৱা নাই নেকি ইয়াত কি কৰি আছে ইমান দেৰিকৈ ভাললৈ যা মা দেউতাই চিন্তা কৰি আছে চাগে বৰ্তাই মদ খাই আহিছে বোলা সেইকাৰণে এনেকৈ কৈছে হয় চাগে মোৰ কিন্তু ভয় লাগিছে দেই জাননে আজি মোৰ বহুত দুখ মোৰ ছোৱালীজনী আজি গুৱাহাটী গ'ল কাম কৰিবলৈ মই আজিলৈকে সিহঁতক ভালকৈ খুৱাব পিন্ধাব নোৱাৰিলোঁ চব মাকেই কৰিলে সেইকাৰণে
আজি মোৰ দুখ সেইকাৰণে আজি খালোগৈ দেই বৰ বেয়া লাগিছে মোৰ আৰু তহঁতি মা দেউতাই তহঁতক কিমান কষ্ট কৰি পঢ়াইছে পঢ়িবি তহঁতি ভালকৈ য'তে ত'তে ঘূৰি নুফুৰিবি ভালকৈ পঢ়িবি দেই বৰ্তা পঢ়িম আমি এতিয়া ঘৰলৈ যাওঁ ব'লক বৰমা অকলে আছে চাগে মইনা দাদা আৰু চুমকি বা গুৱাহাটীলৈ গ'ল নহয় বৰ্তা ভাল ব'লক অ' বৰ্তা ব'লা মই ধৰি লৈ যাওঁ বল ৱাও ৰুমটো ইমান ধুনীয়া লাগিছে ৰুমত এইটো তোমাৰ ৰুম নেকি অঁ চুমকি বা এইটো মোৰ ৰুম ইয়াত মই অকলে থাকোঁ নহয় মাহঁতৰ ৰুম বেলেগত আছে অঁ হয় নেকি তোমাৰ ৰুমটো কিন্তু বহুত ডাঙৰ পিছে তুমি এতিয়া কিহত পঢ়ি আছা মই এবাৰ ক্লাছ 1 পিছে তোমালোকৰ টিভি ৰুমটো ক'ত আছে তুমি টিভি চোৱা নে নোচোৱা চাওঁ নহয় স্কুলৰ পৰা আহি ডৰেমন চাওঁ চিনচেন চাওঁ ছোটা ভীম চাওঁ আৰু এনেকৈ বহুত কাৰ্টুন কিবা কিবি আছে যে এইবোৰ চাওঁ কাৰ্টুনে চাওঁ বেলেগ নাচাওঁ অঁ তহঁতি ইয়াত আছ মই আকৌ বাহিৰত বিচাৰি ফুৰিছোঁ তহঁতক অঁ মহা মই ৰুমনৰ লগত ৰুমকেইটা চাবলৈ আহিলোঁ আপোনালোকৰ পিছে আমাৰ ই উৎপাত কৰিছে নেকি আকৌ আমাৰ ই কিন্তু বৰ উৎপতীয়া দেই ৰুমন চুমকিবাক দিগদাৰ নিদিবি দেই ভালকৈ থাকিবি তোমালোক চবে মোক বেড বয় বুলি কেলৈ কৈ থাকানো মই গুড বয় হৈছোঁ নহয় এতিয়া নাই নাই মহা একদম ভালকৈ কথা পাতি আছে উৎপাত কৰা নাই বাৰু মহা আপোনালোকৰ আইতা ক'ৰবালৈ গৈছে নেকি দেখা নাই যে অঁ আইতা পেহী ঘৰলৈ গৈছে আহিব দুদিনমান পিছত সিহঁতৰ মানে সকাম পাতিছে তো সেইদিনা ভাগিনটোৱে আহি লৈ গ'লহি অঁ শুনিছানে চাওঁ এইফালে আহকচোন দেউতা তোমাক মায়ে মাতিছে যোৱা যাওঁ চুমকি বা ব'লা আমি টিভি চাওঁগে ব'লা আজি খেলি খেলি টোপনি ধৰি গৈছেগে বহুত ভাগৰ লাগিছে মোৰ পঢ়িবলৈ মন যোৱা নাই অঁ হয়নে বোপাই কাইলৈ স্কুলত টেষ্ট দিব তই এতিয়া টোপনি আছ কোনে কৈছিলে খেলিবলৈ যাবলৈ আৰু খেলিবলৈ গৈছিলি সোনকালে আহিব নোৱাৰো ইমান দেৰি কিয় কৰি আছিলি এই নহয় মানে আজি পিতৌ বৰ্তাই মদ খাই পিনি হেৰি কি বুলি কয় চুমকি বা আজি গ'লগৈ যে সেইকাৰণে আমাৰ ওচৰত আহি দুখ কৰিছিলেহি আৰু বৰ্তা মানে একদম খাই ক'বই নোৱাৰে মই আকৌ ঘৰত থৈ আহিছোঁগৈ সেইকাৰণে দেৰি হ'ল আকৌ অ' পুষ্পা এই দিবকত দেচোন এতিয়া দোকানলৈ যাবলৈ মানুহ নাই আকৌ কাইলৈহে আনিবগৈ লাগিব আছে নহয় লৈ যাওক হেৰি আজি দাদাই ইহঁতৰ ওচৰত দুখ কৰিছে চুমকি যোৱাৰ কাৰণে অঁ থনিৰ পৰা দুখেই কৰি আছে ঘৰতো আহি পিনি তাইৰ নামেই লৈ আছে বাপেক যে জীয়েকক বহুত মৰম কৰে খালি নেদেখুৱাইহে মইনাকণ আৰু তাৰ লগৰকেইটাহে ঘৰত থৈ গৈছেহি নহ'লে ৰাস্তাত ক'ত পৰি থাকিলে হয় ঠিক নাই ইমানকৈ খাইছে নহয় আজি মদ তাকেহে এৰুৱাব পৰা হ'লেতো ভালেই হ'লহেঁতেন অ' বৰমা মইনা দাদা কেতিয়া আহিব সি আজি নাহে কাইলৈহে আহিব হেৰি পুৱা দেৰি হ'লগৈ আকৌ ৰাস্তাত বোলে গাড়ীখন ৰখাই নিছেগৈ মইনাকণ আহিলে মই ইয়াক মইনাকণৰ ওচৰতহে টিউশ্যন দিয়াব লাগিব নহ'লে একদম নপঢ়ে এতিয়া খেলি আহি একদম ঘৰত পঢ়িবলৈ দিছোঁ টোপনিয়াই আছে দি দিবি এনেহে আছে সি ঘৰত ইও মইনা দাদাৰ ওচৰতহে টিউশ্যন ল'ব বোলে বেলেগৰ ওচৰত টিউশ্যন নলয় বোলে অঁ মইনা দাদাই ভালকৈ পঢ়ায় কিছুমান মাষ্টৰে যে ইমান গালি দি পঢ়ায়